ৰক্ষা নকৰে 2023 চনৰ লোকসভা নিৰ্বাচনত স্বাভাৱিকতেই বিজেপি বিৰোধী কাৰ্যকলাপ কৰিবৰ কাৰণে আমি প্ৰশাসনমুখীসকল আমি সাজু আছো। পূৰ্বৰ কংগ্ৰেছ চৰকাৰ যেনেকৈ আমি খেতি পঠিয়াই কেন্দ্ৰ ৰাজ্যত বিজেপি চৰকাৰ অধিষ্ঠিত কৰিছো, সময় থাকে অসমৰ প্ৰশাসনমুখীৰ সমস্যা সমাধান নকৰিলে কংগ্ৰেছৰ দৰে একেই অৱস্থা বিজেপি দলৰো কিন্তু হ'ব, এই কথাটো স্পষ্ট কথা। আমি যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীক কৈছো জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব লাগে, প্ৰশাসনমুখী জনগোষ্ঠীৰ ঐতিহ্য প্ৰাণকেন্দ্ৰসমূহ সংৰক্ষণ কৰি পৰ্যটকৰ থলী কৰিব লাগে, এই কথাটো কৈছো। আৰু ইয়াৰ পিছতো যদি কেন্দ্ৰ ৰাজ্য চৰকাৰবিলাকে আমাৰ কথা নুশুনে তেতিয়াহ'লে গণতান্ত্ৰিক সংগঠন হিচাপে আমি নিশ্চিতভাৱে আন্দোলন কৰিব লাগে। আজি সশস্ত্ৰ পন্থাৰে সাৰ্বভৌম ক্ষমতাবোৰ ৰাজ্য দাবী কৰা আজি কেএলৰ অধ্যক্ষ জীৱন সিং ডাঙৰীয়াই মেইন ষ্ট্ৰীমত আহি শান্তি চুক্তি কৰিব বিচাৰিছে আৰু তেখেতে আলোচনাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি 5জনীয়া এখন মধ্যস্থতাকাৰী কমিটি গঠন কৰি দিছে। আৰু মই ভাবো যে ঠিকে থাকিলে চলিত ডিচেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰত জীৱন সিং ডাঙৰীয়াই ভাৰতত পদাৰ্পণ কৰিব আৰু পশ্চিমবংগ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধানৰ এক ৰূপৰেখা তৈয়াৰ কৰিব। কিন্তু তথাপিতো আমি এটা কথা কৈছো যে আজি কেন্দ্ৰ চৰকাৰে যিখন কোচবিহাৰক লৈ ইউনিয়ন টেৰিটৰী বা কোচবিহাৰ ৰাজ্য গঠন কৰিব গৈছে তাত যাতে অবিভক্ত গোৱালপাৰা জিলাখন বঞ্চিত নহয়, আমি প্ৰতাৰণাৰ দলিল ৰূপে আমি থাকিব লগা নহয়, তাৰ কাৰণে কৈছো যে নিশ্চিতভাৱে ইউনিয়ন টেৰিটৰী কাউন্সিল নতুবা কোচবিহাৰ ৰাজ্যত অবিভক্ত গোৱালপাৰা জিলাখন সামৰিব লাগিব। অবিভক্ত গোৱালপাৰা জিলাখনক প্ৰশাসনমুখীসকলৰ জনজাতিৰ মৰ্যাদা দিবই লাগিব। ইয়াৰ ভিতৰতে প্ৰশাসনমুখীসকলৰ দীৰ্ঘদিনীয়া সমস্যা কেতিয়াও সমাধান নহয়। আৰু সেইকাৰণে আমি কেএলৰ এই আলোচনাৰ লগে লগে সমান্তৰালভাৱে আমি গণতান্ত্ৰিক সংগঠন হিচাপে কেন্দ্ৰীয় চৰকাৰক আমি হেঁচা দিয়াৰ উদ্দেশ্যৰে আমি চলিত ডিচেম্বৰ আৰু জানুৱাৰী মাহত আমি এলানি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছো। সেই উদ্দেশ্যে অহা 18 ডিচেম্বৰ তাৰিখে ধুবুৰী জিলাৰ হালাগুৰা আৰু 23 ডিচেম্বৰত বঙাইগাঁও জিলাৰ বৈতামাৰী, 27 ডিচেম্বৰ বঙাইগাঁও জিলাৰ চিগলচলীত আমি 2 ঘণ্টীয়াকৈ ৰাষ্ট্ৰীয় পথ অৱৰোধ কাৰ্যসূচী আমি হাতত লৈছো। একেদৰে 4 জানুৱাৰী তাৰিখে চিৰাং জিলাৰ বিজিনী মহকুমাত আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিম। অনুৰূপভাৱে 10 জানুৱাৰীত ডাংতল নিবঙাইগাঁৱৰ মাজৰ ৰেল লাইনত আমি কমতাপুৰ ৰাজ্যৰ দাবীত আমি 2 ঘণ্টীয়া ৰেল অৱৰোধ কাৰ্যসূচী আমি হাতত ল'ম। একেদৰে 22 জানুৱাৰীত ধুবুৰী জিলাৰ হালাগুৰা আৰু 19 ফেব্ৰুৱাৰীত চিৰাং জিলাৰ কদমতলাত কমতাপুৰ ৰাজ্যৰ দাবীত এক বিশাল গণসমাৱেশৰ আমি কাৰ্যসূচী আজি ঘোষণা কৰিছো। আৰু এই কাৰ্যসূচীৰ পিছতো যদি চাওক অসমৰ প্ৰশাসনমুখীসকলে সুদীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী আৰু কমতাপুৰ ৰাজ্যৰ দাবী কৰি আহিছে, কিন্তু আজিৰ এই মুহূৰ্তলৈকে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে প্ৰশাসনমুখীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ কাৰণে কোনো গুৰুত্ব প্ৰদান কৰা নাই। কেন্দ্ৰ ৰাজ্যত অনুষ্ঠিত বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে 2000 লোকসভা নিৰ্বাচন আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত আমাৰ এই সমস্যাটো সমাধান কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু ৰাজ্য আৰু কেন্দ্ৰত একেদৰে চৰকাৰ থকাৰ পিছতো এই চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে আমাক ললিপপ হিচাপে ব্যৱহাৰ কৰিছিল, প্ৰতিশ্ৰুতিৰ বন্যা বহাই আমাক প্ৰতাৰণা কৰিলে, আজি কেন্দ্ৰ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনেও আমাক প্ৰতাৰণা আৰু বঞ্চনা কৰি আহিছে। যাৰ কাৰণে আমি কোচামী জাতীয় পৰিষদ, কোচামী মহিলা পৰিষদে আমি চলিত ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহত আমি এলানি আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ কাৰণে বাধ্য হৈছোঁ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বঙাইগাঁৱত আহি বঙাইগাঁও জিলাৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে বিভিন্ন প্ৰকল্পৰ জৰিয়তে তেওঁ কেইবা কোটি টকা ঘোষণা কৰিছে, তাক আমি ধন্যবাদ জনাইছোঁ। কিন্তু অকল বঙাইগাঁও চহৰখন উন্নয়ন হ'লেই, বঙাইগাঁও জিলা উন্নয়ন হ'লেই সমগ্ৰ প্ৰশাসনমুখী কেতিয়াও উন্নয়ন হ'ব নোৱাৰে। আৰু সেইকাৰণে কৈছোঁ যে আমি নিষ্পেষিত লাঞ্ছিত এই কোচামী জনগোষ্ঠীয়ে আমাৰ যিখন ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ দাবী আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰশাসনমুখীসকলক অনিচ্ছন্ন জনজাতিকৰণৰ দাবীত আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ সময়ে সময়ে গণতান্ত্ৰিক আন্দোলন কৰি আমি স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোৱাকালি কোচামী সাহিত্য সভা, প্ৰশাসনমুখী সাহিত্য পৰিষদ, কোচামী জাতীয় পৰিষদ আৰু প্ৰশাসনমুখী মহিলা পৰিষদে আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু আমি কৈছোঁ যে 2024 চনৰ আগতেই কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে